মই মাইনু গগৈ আজি পুনৰবাৰ আন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আজি পুনৰ মই আহিছোঁ। ভালেকেইদিন হ'ল ভিডিঅ' একো বনোৱাও নাই দিয়াও নাই, তো ভাবিছিলোঁ আজি এটা ব্লগ বনাওঁ। তো এতিয়া মই গা ধুই আহি ড্ৰেছ আপ কৰি ৰেডি। মই এফালে যাওঁ, ক'লে যাওঁ এতিয়াই নকওঁ, আপোনালোকে দেখিব। মই এতিয়া ওলালোঁ। মই আজি অকণমানকৈ চিম্পল আউটডোৰ মেকআপ কেনেকৈ কৰে সেয়া দেখাম। জাষ্ট অলপ কৰিম, একদম চিম্পলি। কাপোৰ ধুলোঁ, গোটেই ৰ'দত দিলোঁ, সেইকাৰণে খালী হৈ আছে। আৰু মোৰ আৰু এটা মেম্বাৰ আহিলে মোৰ আগতে দেখিছে ঘৰত খেম আৰু চিংকিক আৰু মিনুকো দেখিছে। আৰু এজন আহিলে, আনিলেও মই দেখাব বিচাৰিছোঁ তাক। এইটো ইয়াৰ নাম টাইগাৰ। বেছি নহয়, 1 মাহ হৈছে তাৰ, একদম কেঁচুৱা হৈ আছে। তো ৰাতি খুব ঘনে ঘনে উঠি সি তাক খাবলৈ লাগে, খুৱাব লাগে। সেইকাৰণে মোৰ টোপনি ক্ষতি নিচিনা হৈ গৈছে। আৰু আজি যিহেতু বন্ধ, গাড়ী চলাচল, কিবা ভাৰত বন্ধ নে কি বুলি কৈছে গম পোৱা নাই। সেইকাৰণে মই কামত ওলাই নাযাওঁ আজি। ভাবিলোঁ অলপ ফুৰি আহোঁ, লগতে টাইগাৰকো লৈ যাওঁ। অলপ এতিয়া মই মেকআপ ষ্টাৰ্ট কৰোঁ। চুলি ধুলোঁ, চুলি আছে, অলপ বান্ধি লওঁ, খুলি দিম। ফাৰ্ষ্টে মই সদায় মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰোঁ। এইটো অৰিজিনেল মইশ্চাৰাইজাৰ নহয়, এইটো এটা ক্ৰীম হয়। ইয়াৰ ভিতৰত মই মইশ্চাৰাইজাৰ ভৰাই ৰাখিছোঁ। এয়া হাৰ্বেল মইশ্চাৰাইজাৰ হয়। আৰু আমাৰ খাবলৈ যেনেকৈ প্ৰয়োজন, ঠিক তেনেকৈ আমাৰ স্কিনখনকো মইশ্চাৰাইজাৰ প্ৰয়োজন। সেইকাৰণে মইশ্চাৰাইজাৰ লগাব, ডেইলি ইউজ কৰিব লাগে মইশ্চাৰাইজাৰ, আৰু ৰাতিও ইউজ কৰিব লাগে। বেকগ্ৰাউণ্ড পোহৰটোৰ কাৰণে অকণমান ইমান ভাল লগা নাই। মই ট্ৰাই কৰিছোঁ এংগেলটো বেলেগ কৰি লগাবলৈ। মই এইটো ফাউণ্ডেশ্যন ব্যৱহাৰ কৰোঁ, নাম্বাৰ আছে। স্কিনখন অলপ ডাৰ্ক হয়, চ' মই 12 নম্বৰ ইউজ কৰোঁ এইটো। আৰু এই ফাউণ্ডেশ্যনটো ইউজ কৰিবলৈ খুব ভাল। ই অলপ লং লাষ্টিং হয়, আৰু ফাউণ্ডেশ্যন লগালেও লগোৱা নিচিনা নালাগে, একদম নেচাৰেল হয়, স্কিনত ধুনীয়াকৈ সোমাই যায়। সেইকাৰণে মই এইটো ব্যৱহাৰ কৰোঁ। দামো বহুত বেছি নহয়, এইটো পেকৰ হয়, 1100 কিবা এনেকৈ কিবা এটা আছে চামথিং, মই পাহৰি গৈছোঁ। এইটো বহুত বেছিয়ে হৈছে। মই মেকআপ নকৰোঁৱে, কিন্তু মই দেখাইছোঁ, সেইটো কাৰণে কৰিব লগা হৈছে।
মই ব্লেণ্ডাৰ ব্যৱহাৰ নকৰোঁ, হাতে লগাওঁ। ফাউণ্ডেশ্যন হৈ গ'ল। এতিয়া মই আইব্ৰ' আঁকিম। মোৰ ওচৰত আছে বেলেগ আইব্ৰ' আঁকিবলৈ, কিন্তু তথাপিও মই দেখাব বিচাৰিছোঁ যে আপোনাৰ ওচৰত মানে সকলোখিনি নথকা স্বত্বেও আপুনি কেনেকৈ আইব্ৰ' আঁকিব পাৰে। মোৰ ওচৰত আছে এখন আইশ্বেডো প্লেট বনোৱা হয়। ইয়াত ইমানকেইটা কালাৰ আছে। ইয়াতে দেখিছে এইটো ব্ৰাউন কালাৰ, মই এইটো দি মই আইব্ৰ' আঁকিম। কটন লৈছোঁ। আইব্ৰ' আঁকোতে সদায় এটা কথা মন কৰিব, ইয়াৰ পৰা ডাঠ কৰি নাকিব, নহ'লে একদম বেয়া লাগে দেখিবলৈ। লাইট ৰাখিব, মই যেনেকৈ ৰাখিছোঁ একদম পাতলকৈ। এতিয়া মইতো আইলাইনাৰ নলগাওঁ, আউটডোৰ হ'লোঁ, বেয়া পাওঁ। যদি মই দেখাবলৈ কাৰণে লগাম। এতিয়া মই অকণমান আইশ্বেডো অকণমান কৰিম, যিহেতু ফাউণ্ডেশ্যন লগাইছোঁ। যদি ফাউণ্ডেশ্যন লগায় তো আপুনি যদি আইশ্বেডো নকৰে তো এইখিনিত ফাউণ্ডেশ্যনবিলাক জমা হৈ যায়, দেখিবলৈ বেয়া লাগে। মই এইটো লৈছোঁ, একদম লাইট, যিটো স্কিনৰ লগত মিলি থাকিব। মই হাতে চব কৰিছোঁ, মই হাতে লগাওঁ। হৈ গ'ল। এয়া একদম নেচাৰেল। এতিয়া মই মাস্কাৰা কৰিম। মাস্কাৰা কৰি
ফাউণ্ডেশ্যন কৰিলে মাস্কাৰা কৰিবই লাগে, কাৰণ এইখিনি লগাওঁতে চকু গুৰিবিলাকত ফাউণ্ডেশ্যনৰ বগা বগা থাকি যায়, তো দেখিবলৈ একদম বেয়া লাগে। এতিয়া মই কম্পেক্ট লৈছোঁ কেকৰ হয়। এতিয়া নৰ্মেল লিপষ্টিক লগাম, যিহেতু এখন নৰ্মেল মেকআপ জাষ্ট ফুৰিবলৈ ওলাই গৈছোঁ, কোনো পাৰ্টি বা বিয়া নহয়, সেইকাৰণে মই কণ্ট্ৰল কৰা নাই আৰু হাইলাইটাৰ কৰা নাই, কি নকৰোঁ, নৰ্মেল যিটো ডেইলি ওলাই যাওঁতে কৰিব পাৰি মই সেইটো মেকআপ দেখাইছোঁ। অন্য এদিন মই দেখাম জাষ্ট হেভি মেকআপ নকৰাকৈ বিয়া এখনলৈ সামান্য পৰিমাণৰ মেকআপ কৰি কেনেকৈ যাব পাৰি, সেইটো মই বেলেগ এদিন দেখাম। এতিয়া আহিল লিপষ্টিক, মই লাইন দিয়া আঁকি লওঁ। ইমান হ'ল ৰেড কালাৰৰ। এতিয়া মই অলপ ব্ৰাউন দিম। এইটো মেবলিনৰ হয়। চুলি যিহেতু তিতি আছে, একো নকৰোঁ, এয়া ৰেডি হৈ গ'ল। একদম নেচাৰেল মেকআপ, একদম মেকআপ নালাগে, কোনো ক'ব নোৱাৰে যে মেকআপ কৰিছে। এতিয়া মই বাকী বস্তুখিনি লৈ লওঁ, তাৰপিছত কৰি থাকিম। মই ৰেডি, এতিয়া ওলাই যাওঁ। ৰাস্তাত যাওঁতে আজি মই ভিডিঅ' কৰিব নোৱাৰোঁ, কাৰণ বেগ আছে আৰু টাইগাৰ খুব সৰু, তাক মই থৈ যাব নোৱাৰোঁ, তো তাকো লগত লৈ যাব লাগিব। বাকী মই গৈ পাই দেখাই আছোঁ। এইটো কি ষ্টাইল মৰম কৰা কিয় মৰম ই যে অকণমান আগত গেলা কুকুৰা এটা খাইছিলে, তুমি আকৌ সেইখন হাতে ধৰি আছা। এজনী পেটলি এজনী পেটলি হয়। এইটো মোৰ টাইগাৰ, এইজনী আমাৰ পেটলিয়ে টাইগাৰ কেনেকৈ চাই আছে। ক'ত যোৱা জংকী? দাঁতৰ চাবা খাই কৈ দিয়া। ইমান অকণমান দিলে ভয় কৰিছা পেটলি? এইটো ইমান অকণমান দিলে ভয় কৰিছে। এইটো কেঁচুৱা, এইটো কেঁচুৱাটো, এইটো কেঁচুৱা। কেলৈ ভয় কৰিছ? ভয় বান্দৰী, ই ডাঙৰ হ'লে তই আৰু ভয় খাবিচোন। ই 3 মাহতে ইমানটোমান হ'বই। জংকীক দেখি চিনি পাইছে, মই ক'লে আহিলোঁ। মই আহিছিলোঁ মাধৱ দা ঘৰলৈ। এয়া বহি আছোঁ, বৌয়ে ভিতৰত চাহ বনাই আছে। মই এতিয়া চাহ খাম। ইয়াৰ পাছত যিখিনি হ'ব সেইখিনি মই আন এটা ব্লগত দেখাম। তো এইটো ব্লগত মই ইমানেই দেখালোঁ। নিধিয়ে ফোনটো ৰিচিভ নাই কৰা মোৰ ভাগত, আননন দেখি চাহ খাই লওঁ। পিংকা হাই কৈ দিয়া। পিংকাক চবেই চিনি পায়, জংকীৰ লগত দেখিয়ে থাকে, ভিডিঅ'ত ওলাই থাকে। আমি ব্যস্ত ইয়াৰ লগত। পিংকা বেমাৰী হৈ আছে বোলে, জ্বৰ হৈছে।
পিংকা কি কৰিছা এজনী পিংকা আজি ফাৰ্ষ্ট টাইম পিংকা মোৰ ব্লগত ওলাইছে জংকি ওলাব অলপ দেৰিকৈ ইয়াৰ পৰা বাকী যিখিনি হ'ব সেইখিনি আন এটা ব্লগত দেখাম সেইখিনি ব্লগত চব ওলাব বৌ ওলাব মাধৱ দা ওলাব মাধৱ দা এতিয়া বৰ্তমান বাহিৰত আছে কিবা কিবি কৰি আছে অঁ বৌ আজিলৈ ভিডিঅ'টো ইমানে সামৰিছোঁ ভুল হৈ গৈছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ বাই বাই আন এটা ব্লগত পুনৰ লগ পাম যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিও বেয়া লাগে আপোনালোকে তেতিয়াও কমেণ্ট কৰিব ক'ব মই ভুলবোৰ শুধৰাবলৈ সুবিধা পাম আগতেও কৈছোঁ ইমান ভালকৈ বনাব নাজানো আপোনালোকে ইমানখিনি মৰম সদায় দি অহাৰ কাৰণে বহুত বহুত ধন্যবাদ বাই বাই